এয়া মই বৰতললৈ ওলাই আহিছোঁ অকামলুৱাৰ এই বৰতললৈ ৰাস্তাত লৈছোঁ মই এয়া বৰতলৰ যি ডাঙৰীয়া ভোকৰ যি স্থলী তালৈ আপোনালোকক মই লৈ গৈছোঁ। আপোনালোকে চাব, মানুহ দেখিছেনে কিমান ভিৰ ভকত। ইয়াত বহুত দূৰ মানে ভকত আহিছে। ইয়াৰ বটলৰ চাকি জ্বলোৱা জেগা, ৰাইজে ভকতে জ্বলাই আছে চব চাৰিওফালে। এইজোপা বৰগছ, ইয়াৰ তলতে চাকি দিয়া হয়। এইজনে মানুহ ভিৰ চাৰিওফালে। ইয়াত বোলে চাকি জ্বলালে আপোনাৰ হাঁহ আৰু কোমোৰা যদি দিয়ে আগবঢ়াই, যি মনোকামনা পূৰ হয়, যি ভাবে তাকে পূৰ হয়। ইয়াৰ পৰা চাকি এগছ ল'লোঁ মই জ্বলাবলৈ এগছি। এয়া মানুহ দেখিছেনে চাৰিওফালে ভিৰ, মেলা টাইপৰ হৈছে। এখন মেলাই বহিছে এখন। মই চাকি দিলোঁ। বৰগছ, ইয়াতে ডাঙৰীয়া পূজা কৰা হয়। গোটেই ইয়াৰ দেখিছেনে মানুহ ভক্ত মানে মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাওক চাৰিওফালৰ দৃশ্য। আপোনালোকে যদি কোনোবা যদি ইয়ালৈ অহা নাই, নেক্সট বছৰ আহিব পাৰিব। কাতি মাহতে হয়, কাতি মাহৰ 29, 28 এনেকুৱা তাৰিখতে হয়। নেক্সট ভিডিঅ'ত আপোনাক দি দিম কেতিয়া হয়। নেক্সট বছৰ যেতিয়া কাতি মাহ সোমাব তেতিয়া ভিডিঅ' আপলোড দি দিম। চাৰিওফালে মানুহ দেখিছেনে? চাৰিওফালে মানুহ। এয়া পৰিৱেশ বৰতলৰ অকামলুৱা। চাৰিওফালে মানুহ। এখন ফিল্ডত মানুহ ভৰ্তি হৈ আছে এইজোপাই বৰগছ। আপোনালোকে চাওক পৰিৱেশটো কেনেকুৱা পায় জনাব। কমেণ্টত লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মানুহৰ ভিৰ যাবই নোৱাৰি ইমানেই ভিৰ। গোটেই বৰগছ তলৰ চাকিৰে ভৰি পৰিছে। এগছি ডাঙৰ চাকি বৰতলৰ জ্বলি আছে, বন্তি। এইফালে ভোগ দিয়া হয়, লাইন পাতিব লাগিব। ভোগ দিয়া সময় হোৱা নাই, হ'ব আৰু অলপ পিছতে। ইয়াতে ভোগ দিব, লাইন পাতিব লাগিব শাৰীকে। তাৰপিছত আপোনালোকক ভোগ দিব ভাত আৰু হাঁহৰ মাংস, কোমোৰা দি। গোটেই ভকত এয়া কোমোৰা দেখিছেনে? দান দিয়া ভোগৰ আগবঢ়াইছে ৰাইজে চাৰিওফালে। দেখিছে চাকি বন্তি। এয়া হাঁহে কোমোৰাই দিয়া হয় ইয়াত বৰতলত ভোগ। ডাঙৰীয়া পূজা বুলি কয়। এই হাঁহ কিমান হাজাৰ হিচাপে হাঁহ আছে। চব হাঁহ ৰাইজে দিয়া হাঁহ, বৰতললৈ দিয়া, আগবঢ়াই থোৱা। দেখিছেনে?
এই আশীৰ্বাদ দিছে মানে ডাঙৰীয়া মানে আশীৰ্বাদ ভোগ দি আগবঢ়াইছে। চাৰিওফালে মানুহ বহি আছে, খেনো উঠি আছে। মনটো শুদ্ধ হ'লেই হয়। আশীৰ্বাদ দি আছে। বৰদলছ ভোগ আগবঢ়াব এতিয়া ডাঙৰীয়ালে। তাৰপিছত লাইন পাতিব লাগিব ভোগ ল'বৰ কাৰণে। আপোনালোকে ভোগ যদি গ্ৰহণ কৰে। এয়া লাইন পাতিছে ভোগৰ কাৰণে। ৰাইজে ভকতে লাইন পাতি আছে শাৰী শাৰীকে ভোগ ল'বৰ কাৰণে। দেখিছেনে কিমান দীঘল লাইন। কিমান দীঘল লাইন। হাজাৰ হাজাৰ মানুহ আছে ভোগ গ্ৰহণ কৰিবৰ কাৰণে। এইফালে এনেকৈ লাইন পাতিব লাগে ভোগ ল'বলৈ হ'লে। এইফালে বাইদেউ মানে দেউৰীয়ে বিলাই আছে। এয়া ভাত, এয়া ডাল, সেয়া ভোগৰ হাঁহ কোমোৰা। তেনেকৈ লাইন পাতি পাতি পাত পাতকৈ ভোগ আগবঢ়াই আছে। হাঁহ দিলে এয়া মানে পেকেটত দি দিছে। আপোনালোকে নি আৰু বহি ঘৰত খায়, ক'ৰবাত ৰৈ খায়, আপোনালোকৰ কথা। কিন্তু এনেকৈ লাইন পাতিব লাগিব ভোগ ল'বলৈ হ'লে। আজি দেখিছেনে মানে গধূলিলৈকে আপোনাৰ বহুত দেৰিলৈকে ভিৰ ভোগৰ মানে ভোগ ল'বৰ কাৰণে। এতিয়াও মানুহ ধেৰ আছে। এতিয়া মানে আছেই মানে বৰদৌলত। চাৰিওফালে এতিয়াও মানুহ আছে। 9টামান বজালৈকে চলে গধূলি। ৰাতিপুৱা আপুনি যিমান টাইমত আহে সিমান টাইমৰ পৰা হয় মানে ৰাতিপুৱা মানে বেলি নোলোৱাৰ আগত মানুহো আহি পাই যায় বহুত দূৰ দূৰণি। আপোনালোকেও যদি অহা নাই নেক্সট বছৰ আহিব।